खुलुमबाय दिनै 6 जुन 2024 बिस्थिबार जम्मु एन्ड काश्मीरनि पुलवामायाव रौनि हानजाया उदखारिफोरनि सायाव एरसोना थानायखौ जायगाखौ मिथिनानै अपारेशन लन्च खालामनायाव रौनि हानजा आरो उदखारिफोरनि गेजेराव गिथाव बाथाव गलायनाय जादों आरो बे जाथायाव रावबो जेबो जायाखै नाथाय जाथायाव लोब्बा थानाय सानै उदखारनि केदारखौ एरेस्ट खालामदों। हमजानायफोरनि मुङा जाबाय रियाज आहमेद आरो रियाज आहमेद धर। लकसभा बिसायख'थिनि फिथाइखौ फोसावनायनि उनाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ नरेन्द्र मोदी आरो अमित शाहखौ लोगो हमहैदों। मणिपुरनि इम्फलाव हाइकुरुनजाम बिजय मुंनि सासे सुबुङा गावनि बिसिखौ गोबौ आचारजों फाग्ला जानानै गाग्लोबनानै बुथारदों आरो बेहा सिगांनो खर' गाज्रिखामोन आरो बेहा गेजेर गेजेर जाखांग्रा दंमोन। बिसिया खामानि मावबाय थानाय समावनो हरखाब मिथिस्लाबालासिनो हाथियारखौ लानानै बे जाथायखौ खालामदों। बुथारजानाय बिसिनि मुङा जाबाय पिसाम मानसा। फैगौ 2025 मायथाइनि बिसायख'थियाव गोदानै राजखान्थि हान्जा दानानै एलायन्स थानानै गोख्रों जुजिगोन होननानै पृथ्वीराज नारायण देव मेशआ बुंदों। আপোনালোকক 2025 চনত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে এলায়েন্সত থাকি মই দলটো ক'ব বিচৰা নাই এলায়েন্সত থাকি নিজাববীয়াকে এটা আঞ্চলিক দল গঠন কৰি 2025 চনৰ বিটিসি নিৰ্বাচনত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে 2025 বিটিসি নিৰ্বাচনত যুদ্ধ কৰিব আৰু এক ৰাজনৈতিক দলৰ লগত এলায়েন্সত থাকি 2025 চনত ৰাজগাদীত আমি অতি শীঘ্ৰে বহিবলৈ সক্ষম হ'ম বুলি মই একদম দৃঢ় যে কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগয়াৰী বিপিএফৰ ৰং কেণ্ডিডেট। খাম্পা বৰগয়াৰী যদি বিপিএফ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় বিপিএফ দলে কেতিয়াও নিজিতে। যেনেকৈ মই প্ৰেডিকশ্যন কৰিছিলোঁ যে বিপিএফ দলৰ পৰা খাম্পা বৰগয়াৰী ইলেকশ্যনত কণ্টেষ্ট কৰিলে বিপিএফ দলে নিজিতে সেই প্ৰেডিকশ্যনটো সঁচা হ'ল। খাম্পা বৰগয়াৰী ইলেকশ্যন নিজিকিলে আৰু যাৰ কাৰণে ৰং কেণ্ডিডেট বাছনি কৰাৰ কাৰণে আজি বিপিএফ দলে পৰাস্ত হ'ল আৰু হাৰ মানি ল'বলগীয়া হ'ল। ইউপিপিএল দলে মোৰ কথাখিনি গুৰুত্ব সহকাৰে লোৱাৰ কাৰণেই ৰাজু নাৰ্জাৰীক তেওঁলোকে কেণ্ডিডেট হিচাপে নিদিলে আৰু ৰাজু নাৰ্জাৰীক কেণ্ডিডেট নিদিয়াৰ কাৰণেই আজি জয়ন্ত বসুমতাৰীয়ে ইউপিপিএল দলৰ পৰা বিজয়ী হ'ল। সৰ্বপ্ৰথমে মই কোকৰাঝাৰ লোকসভাৰ বাকী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত মোক ইণ্ডিপেণ্ডেণ্ট বা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হাইয়েষ্ট ভোট প্ৰদান কৰিছে। অলমষ্ট 34,000 ভোট 34,000 ভোট মোক প্ৰদান কৰিছে আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰতে হাইয়েষ্ট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভোট পোৱা বুলি নহয় গোটেই অসম ৰাজ্যৰ ভিতৰতে পিয়ৰলি কোনো সংগঠনৰ বেকআপ নলৈ কোনো ৰাজনৈতিক সংগঠনৰ ছাপৰ্ট নথকাকৈ ইণ্ডিপেণ্ডেণ্টলি খেলি গোটেই অসম ৰাজ্যৰ ভিতৰতে মই হাইয়েষ্ট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ভোট লাভ কৰিছোঁ। তাৰ কাৰণে মই কোকৰাঝাৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই পৰাজয়লৈ একদমেই দুখী নহয়। পৰাজয় জিত এইবিলাক নিৰ্বাচনত থাকেই কিন্তু মোক যি কোকৰাঝাৰবাসী ৰাইজে এক যি উৎসাহ প্ৰদান কৰিলে কাৰণ এই সময়ত হয়তো বহু লোকে কৈছিলে বহু লোকে সমালোচনাও কৰিছিলে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছেনো কি ভোট পাব পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে হয়তো 5,000ও ভোট নেপায়। বহুতে আনকি বাজিও লৈছিলে ধেমালিতে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে 5,000ৰ বেছি পালে মই এইটো কৰিম সেইটো কৰিম কিন্তু সেইবিলাক কথালৈ মই গুৰুত্ব দিয়া নাছিলোঁ আৰু মই এইটোও নহয় যে 34,000 ভোট পাই মই একদম সম্পূৰ্ণভাৱে উৎফুল্লিত হৈছোঁ বা মানে সুখী হৈ পগলা হোৱাৰ দৰে হৈছোঁ তেনেকুৱাও নহয়। বাটত আগুৱাই যাবলৈ বহুত আছে দেয়াৰ ইজ এ লং মাইলষ্টোন টু গ' কিন্তু 34,000 ভোট বা 34,000 ভোট যে মোক কোকৰাঝাৰ লোকসভা সমষ্টিবাসী ৰাইজে মোক যে এক 15 দিনতকৈ কম সময়ত ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে অকলে যুঁজ দিয়াৰ পিছতো যে তেওঁলোকে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ হিচাপে ব্যক্তি হিচাপে মোক মানে চালিজাৰি চাই যে ভোট প্ৰদান কৰিছে তাৰ কাৰণে মই একদম কাটৰভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে মই এইখিনি ক'ব পাৰোঁ যে মই আৰু এটা কাৰণত সুখী যে মই ইলেকশ্যনৰ সন্দৰ্ভত দুটা প্ৰেডিকশ্যন কৰিছিলোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগয়াৰী বিপিএফৰ ৰং কেণ্ডিডেট। খাম্পা বৰগয়াৰী যদি বিপিএফ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় বিপিএফ দলে কেতিয়াও নিজিতে। যেনেকৈ মই প্ৰেডিকশ্যন কৰিছিলোঁ যে বিপিএফ দলৰ পৰা খাম্পা বৰগয়াৰী ইলেকশ্যনত কণ্টেষ্ট কৰিলে বিপিএফ দলে নিজিতে সেই প্ৰেডিকশ্যনটো সঁচা হ'ল। খাম্পা বৰগয়াৰী ইলেকশ্যন নিজিকিলে আৰু যাৰ কাৰণে ৰং কেণ্ডিডেট বাছনি কৰাৰ কাৰণে আজি বিপিএফ দলে পৰাস্ত হ'ল আৰু হাৰ মানি ল'বলগীয়া হ'ল। দ্বিতীয় প্ৰেডিকশ্যনটো মই কৰিছিলোঁ
যে ৰাজু নাৰ্জাৰীয়ে UPPLৰ পৰা টিকিট লাভ নকৰে 6 মাহ আগতে মই কৈছিলোঁ ছেপ্টেম্বৰ মাহতে কৈছিলোঁ 2023 চনত তেতিয়া মোৰ কথাক লৈ বহুতে হাঁহিছিলে মোক বহুতে জকিং কৰিছিলে বহুতো গালিগালাজ কৰিছিলে কিন্তু UPPL দলে মোৰ কথাখিনি গুৰুত্ব সহকাৰে ল'লে UPPL দলে মোৰ কথাখিনি গুৰুত্ব সহকাৰে লোৱাৰ কাৰণেই ৰাজু নাৰ্জাৰীক তেওঁলোকে কেণ্ডিডেট হিচাপে নিদিলে আৰু ৰাজু নাৰ্জাৰীক কেণ্ডিডেট নিদিয়াৰ কাৰণেই আজি জয়ন্ত বসুমতাৰীয়ে UPPL দলৰ পৰা বিজয়ী হ'ল BPF-এ UPPL-এ মোৰ কথাখিনি শুনাৰ কাৰণে আজি জয়ন্ত বসুমতাৰী বিজয়ী হ'ল আৰু BPF দলক মই বাৰম্বাৰ কৈছিলোঁ যে BPF দলৰ পৰা খাম্পা বৰগোহাঞি কেণ্ডিডেট হ'লে ইলেকশ্যন নিজিকে তেওঁলোকে মোৰ কথাখিনি তেওঁলোকে গুৰুত্ব সহকাৰে নল'লে আৰু তাৰ কাৰণে তেওঁলোকে আজি পৰাস্ত হ'ল হলেও তেওঁলোকক মই অভিনন্দন জ্ঞাপন কৰিছোঁ যে BPF দলেও এটা নাইস ভোট শ্বেয়াৰ অলমোষ্ট আপোনাৰ 36 to 37% ভোট নিয়াৰ এবাউট 36% ভোট তেওঁলোকে লাভ কৰিছে এককভাৱে কণ্টেষ্ট কৰি আৰু UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া দাদা মুৰে বিধানসভা সমষ্টিৰ চিডলি চিৰাং বিধানসভা সমষ্টিৰ জয়ন্ত বসুমতাৰী দাদালৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁ এজন যুৱ চাম মই জিকিব নোৱাৰিলে কি হ'ল এজন যুৱ চামৰ পৰা গৈ যে এজন ইউথ লিডাৰে জিকিছে তাক লৈ আমি আনন্দিত হৈছোঁ नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि